এতিয়া আমি মানুহৰ পৰিপুষ্টিৰ কথা আলোচনা কৰিম। মানুহো এমিবাৰ নিচিনা পূৰ্ণগ্ৰাসী, মানে খাদ্যখিনি আহৰণ কৰি লৈ দেহৰ ভিতৰত তাৰপিছতে পাচন প্ৰক্ৰিয়াটো সম্পন্ন হয়। মানুহৰ এই খাদ্য গ্ৰহণ মানে প্ৰথম স্তৰটো হৈ গ'ল। তাৰপিছত পাচন যিটো আছে, পাচন 2 নম্বৰ স্তৰটো। পাচনৰ কাৰণে মানুহৰ ক্ষেত্ৰত এটা নিৰ্দিষ্ট অংগতন্ত্ৰ, মানে এটা নিৰ্দিষ্ট চিষ্টেম এটা থাকে। বহুত কেইটা অংগ লগ লাগি সেই চিষ্টেমটো গঠন কৰে তন্ত্ৰটো। এই অংগতন্ত্ৰটো মানুহৰ এডাল খাদ্যনলী, যি খাদ্যনলীডাল মুখৰ পৰা পায়ুলৈকে বিস্তৃত হৈ থাকে, এডাল কণ্টিনিউৱাছ ধাৰাবাহিক নলী। এডাল খাদ্যনলীয়ে লগতে কিছুমান অংগ, যেনে ইয়াতে আমাৰ যকৃত আছে, অগ্নাশয় আছে, পিত্তথলী আছে, এনেকুৱা কিছুমান অংগ লগ লাগি মানুহৰ পাচন তন্ত্ৰটো গঠিত। মানুহৰ যি খাদ্যনলীডাল আছে, এই খাদ্যনলীডাল বিভিন্ন অংশ বিভিন্ন আকৃতিৰ আৰু বিভিন্ন নাম দি মাতো আমি। যেনেকুৱা এইখিনি অংশত আমি এইটো কম পাকস্থলী, এইবিলাকক আমি ক্ষুদ্ৰান্ত, এই ডাঙৰবিলাকক আমি বৃহদান্ত্ৰ। নেক্সট আমি এতিয়া মানুহৰ পাচন প্ৰক্ৰিয়াটোৰ বিষয়ে চাওঁ। মানুহৰ পাচন প্ৰক্ৰিয়াটো মুখৰ পৰা ষ্টাৰ্ট হয়, মানে খাদ্য গ্ৰহণ কৰাৰ লগে লগে পাচন প্ৰক্ৰিয়া ষ্টাৰ্ট হয়। মুখত যেতিয়া মানুহে খাদ্য খায়, প্ৰথম দাঁতেৰে সেই খাদ্যবিলাকক ভাঙি গুৰি কৰে। তাৰপিছত কিছুমান লালতী গ্ৰন্থি থাকে, ইয়াতে লালতী গ্ৰন্থিবিলাক ইয়াতে দেখুওৱা হৈছে। এই লালতী গ্ৰন্থি, তোমালোকে গ্ৰন্থি কি বস্তু সেইটো পিছৰ অধ্যায়ত ভালকৈ পাবা। থুলমূলকৈ কৈছোঁ যে গ্ৰন্থি মানে হ'ল কিছুমান কোষ লগ লাগি কিছুমান কোষৰ থোপ হয়, সেইবিলাক কিছুমান যদি দ্ৰব্য, ৰাসায়নিক দ্ৰব্য নিঃসৰণ কৰে, উলিয়াই দিয়ে সিহঁতে উৎপাদন কৰি, এই দ্ৰব্যবিলাকৰ নিৰ্দিষ্ট কাম থাকিব। তো সেই তেনেকৈ দ্ৰব্য উলিয়াই দিলে সেই কোষৰ সমষ্টিটোক আমি এটা গ্ৰন্থি বুলি কওঁ। আমাৰ লালতী গ্ৰন্থি যি আছে সেইবিলাকে লালতীকৰণ কৰে। লালতীৰ কথা আমি জানো, মুখত যে আহে মুখৰ পানী। তো এই লালতীবিলাকত এবিধ উৎসেচক থাকে। এই উৎসেচকৰ নাম হ'ল লালতী এমাইলেজ। এই লালতী এমাইলেজে কি কৰে, যিবিলাক চেতহাৰ আছে সেই চেতহাৰবিলাকক সৰল শ্ৰেণীলৈ ৰূপান্তৰিত কৰে, মানে ভাঙি দিয়ে সৰল শ্ৰেণীলৈ। এই যিটো আমাৰ মুখৰ গহ্বৰৰ পাচন হ'ল, এইটো কিন্তু আংশিকভাৱে হয়, মানে অলপমান হয়, কাৰণ আমি মুখত বেছি সময় খাদ্য নাৰাখোঁ, পটককৈ আমি সেইখিনি গিলি দিওঁ। তো যেতিয়া লালতীৰ লগত খাদ্যখিনি মিক্স হ'ব, তেতিয়া খাদ্যখিনি বিজলুৱা হ'ব, তো আমাৰ গিলি দিয়াটো সহজ হয়। 2 নম্বৰতে আমাৰ এতিয়া খাদ্য বস্তুখিনি কি হ'ব, আমাৰ যিটো গ্ৰাস নলী আছে, ইয়াতে গ্ৰাস নলী বুলি কয়, ইয়াৰ পৰা ইয়ালৈকে এই গ্ৰাস নলী সেই গ্ৰাস নলীডালেদি খাদ্য বস্তুখিনি তললৈ মানে আমাৰ পাকস্থলীলৈ যাব। এতিয়া গ্ৰাস নলীডাল বা আমাৰ গোটেই খাদ্য নলীডাল এনি টাইম, মানে প্ৰত্যেকটো মুহূৰ্ততে এটা নিৰ্দিষ্ট গতিৰে, মানে সিহঁতে এটা নিৰ্দিষ্ট গতি থাকে। সেই গতিটোক আমি কওঁ পেৰিষ্টেলটিক গতি। এই গতিটো কেনেকুৱা, এই গতিটো হ'ল মানে কাষৰ অংশটো যদি সংকুচিত হৈ যায়, তাৰ তলৰ অংশটো প্ৰসাৰিত হৈ যাব। তোমালোকে এনেকৈ ভাবিব পাৰা, সাপে যেতিয়া এটা কণী খাব, কণীটো যেতিয়া সাপডালেৰে গৈ থাকিব, যিখিনি অংশত কণীটো থাকিব সেইখিনি অংশ বহল হৈ থাকিব, কাষৰ অংশখিনি চেপ হৈ থাকিব, যে তেনেকৈ মানে সেই ধৰণৰ গতিটোৱে আমাৰ খাদ্য নলীত এনি টাইম হৈ থাকে, লাহে লাহে অলপ জোৰে হয় মানে। তো সেইটোৰ কাৰণে কি হয়, খাদ্য বস্তুখিনি তললৈ ঠেলি পঠাই দিয়ে, তেনেকৈ আহি খাদ্য বস্তুখিনি এই পাকস্থলীত পৰে। পাকস্থলীত পৰাৰ আগতে আমি আৰু এটা কথা আলোচনা কৰিলোঁ, সেইটো স্ফিংক্টাৰ কি বস্তু। এই ইয়াতে চোৱা, এইখিনি এটা স্ফিংক্টাৰ এখন আছে, দুৱাৰমুখ এখন আছে, আৰু এইখিনিতো এটা স্ফিংক্টাৰ আছে, দুৱাৰমুখ। স্ফিংক্টাৰবিলাক হ'ল পেশী কোষ যিবিলাক আছে, মাংস পেশী, এই পেশীবিলাক লগ লাগি ঘূৰণীয়া ৰিং আকৃতিৰ, আঙুঠি আকৃতিৰ মানে এখন দুৱাৰৰ সৃষ্টি কৰে, সেইটোৱে স্ফিংক্টাৰ। চ' সেইটো কিছুমান ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ, ইচ্ছা কৰি বন্ধ কৰিব পাৰোঁ, খুলিব পাৰোঁ। কিছুমানৰ ক্ষেত্ৰত আমি পাকস্থলীৰ ক্ষেত্ৰত ইচ্ছা কৰি নোৱাৰোঁ, এইটো তেনেকৈ মানে বেলেগ জেগাত আমি ইচ্ছা কৰি নোৱাৰোঁ, কিছুমানত পাৰোঁ। এতিয়া আমি পাকস্থলীৰ পাচনৰ কথা চাম। যেতিয়া খাদ্য বস্তুখিনি আহি পাকস্থলীত পৰিব, তেতিয়া খাদ্য বস্তুখিনি এই পাকস্থলীৰ বেৰত থকা কিছুমান গ্ৰন্থিয়ে, আমি পাকস্থলী গ্ৰন্থি বুলি কয়, পাকস্থলীৰ বেৰত থকা কিছুমান গ্ৰন্থিয়ে পাকস্থলীৰ ৰস ক্ষৰণ কৰিব। এই পাকস্থলীৰ যি পাচক ৰস আছে, সেই পাচক ৰসত 3টা উপাদান থাকে। প্ৰথমটো হ'ল পেপচিন। পেপচিনটো এটা উৎসেচক, যিয়ে খাদ্যৰ প্ৰটিন অংশক ভাঙি সৰল অৱস্থালৈ ৰূপান্তৰিত কৰে, আৰু সেইটো হ'ল প্ৰটিনক ভাঙি পিনে পেপটনলৈ ৰূপান্তৰিত কৰে। পেপটনটো হ'ল প্ৰটিনৰ সৰল অৱস্থা এটা। তাৰপিছত নেক্সট থাকে HCl, মানে হাইড্ৰক্লৰিক এচিড। এইটো হাইড্ৰক্লৰিক এচিডৰ 2টা কাম থাকে সাধাৰণতে। প্ৰথমটো হ'ল অনুজীৱবিলাক ধ্বংস কৰে। এই যিটো হাইড্ৰক্লৰিক এচিড আছে, ইয়াৰে pHৰ দ্বাৰা আমি কি কৰোঁ, আমি এচিড আৰু ক্ষাৰৰ কিমান তীব্ৰ সেইটো আমি জোখোঁ, তীব্ৰতাটো জোখোঁ। চ' ইয়াৰে যি হাইড্ৰক্লৰিক এচিড আছে, তাতে pH প্ৰায় 1.2, তাৰমানে এইটো এটা তীব্ৰ এচিড, হাতত ল'লে হাত পুৰি যাব। চ' তেনেকুৱা অৱস্থা, যদি অনুজীৱ থাকে এইবিলাক ধ্বংস হৈ যাব। আকৌ কি কৰে HCl, যিখিনি খাদ্য বস্তু আছে, খাদ্য বস্তুখিনি আম্লিক কৰি তোলে। আম্লিক কৰাত কি সুবিধা হ'ব, এই পেপচিনে এতিয়া মানে আম্লিক খাদ্য বস্তুখিনিৰ ওপৰত অতি সহজে আৰু ধুনীয়াকৈ কাম কৰিব পাৰে। মানে পেপচিনে এতিয়া এই আম্লিক খাদ্য বস্তুখিনি থকা প্ৰটিনখিনিক ভাঙিব পাৰে সহজে। আৰু এটা উপাদান হ'ল পাকস্থলীত থকা ৰসৰ শ্লেষ্মা। শ্লেষ্মাবিলাক বিজলুৱা, আমি চিং মাছ এটা ধৰিলে চিং মাছৰ ওপৰত যিটো তৰপ আছে বিজলুৱা, সেইটোৱে শ্লেষ্মা। তো আমাৰ ইয়াতে পাকস্থলীত কিয় লাগে, সেইটো প্ৰয়োজন কিয়, আমি অলপ আগতে গম পালোঁ হাইড্ৰক্লৰিক এচিডটো খুব তীব্ৰ, যিটো কি কৰে, আমি হাতত পুৰি যাব, তেনেহ'লে পাকস্থলীয়ে ক্ষতি নকৰিব জানো, কৰিব। ত' পাকস্থলীক বচাবৰ কাৰণে কি হয়, এই শ্লেষ্মাবিলাকে কি হয়, পাকস্থলীৰ এই বেৰখনত ডাঠ তৰপৰ সৃষ্টি কৰে, এনেকৈ গোটেই বেৰখনতে, যাতে পাকস্থলীৰ ক্ষতি নহয়। এইখিনিয়ে পাকস্থলীৰ কাম। তো পাকস্থলীৰ এইখিনি কাম হ'ল, হোৱাৰ পিছত নেক্সট খাদ্য বস্তু পাকস্থলীৰ পৰা এই স্ফিংক্টাৰটোৰে অন্ত্ৰত প্ৰৱেশ কৰিব, আৰু অন্ত্ৰত বাকীখিনি কাম হ'ব। এতিয়া অন্ত্ৰত প্ৰৱেশ কৰাৰ লগে লগে 3 ধৰণৰ ৰস পৰিব অন্ত্ৰত। প্ৰথমটো হ'ল পিত্ত ৰস, 2 নম্বৰটো অগ্নাশয় ৰস, আৰু 3 নম্বৰটো আন্ত্ৰিক ৰস। এটা এটাকৈ আলোচনা কৰোঁ আমি। প্ৰথমতে পিত্ত ৰসৰ কথা চাম। পিত্ত ৰসটো কি, এই যকৃতে কিছুমান ৰস ক্ষৰণ কৰে, আৰু সেই ৰসবিলাক এটা পিত্তথলীত জমা কৰি ৰাখে। পিত্তথলী নামৰ এটা অংগ। সেই পিত্তথলীটোক আমি ইংলিছত গল ব্লাডাৰ বুলি কওঁ, য'ত আমি শুনি যাওঁ ন গল ব্লাডাৰ ষ্ট'ন হোৱা বুলি। চ' সেই গল ব্লাডাৰত পিত্ত ৰসবিলাক জমা কৰি ৰাখে।
এই যেতিয়া খাদ্যবস্তু পাকস্থলীৰ পৰা অন্তৰ প্ৰৱেশ কৰিব লগ লগ এই বৃত্তটোৰ পৰা বৃত্তৰস আহি খাদ্যবস্তুৰ ওপৰত পৰিব। পৰাৰ লগে লগে খাদ্যবস্তুখিনি ক্ষাৰকীয় হৈ যাব। মানে বৃত্তৰসে খাদ্যবস্তুখিনি ক্ষাৰকীয় কৰে। ক্ষাৰকীয় কৰাৰ প্ৰয়োজন কিয়? কাৰণ ইয়াৰ আগতে পাকস্থলীত যেতিয়া খাদ্যবস্তুখিনি আছিল সেইখিনি খাদ্যবস্তু খুব আমলি গৈছিল আৰু সেই খাদ্যবস্তুখিনি অন্তৰ প্ৰৱেশ কৰিলে অন্তৰ ক্ষতি কৰিলেহেঁতেন। তাৰ কাৰণে এতিয়া এই বৃত্তৰস যি ক্ষাৰকীয় বৃত্তৰস আছে সেইবিলাকে এচিডৰ তীব্ৰতাটো কমাই গুণটো কমাই খাদ্যবস্তুখিনি ক্ষাৰকীয় কৰি তুলিব। তাৰপিছত নেক্সটটো কি কৰে বৃত্তৰসে কিছুমান লৱণ থাকে চৰ্বিৰ যিবিলাক অণু আছে সেইবিলাক লগ লাগি বৃহৎ অণু হৈ থাকে। ডাঙৰ ডাঙৰ অণু হৈ থাকে এনেকুৱা ধৰণৰ এই চৰ্বিৰ অণুবিলাক এনেকৈ লগ লাগি ডাঙৰ ডাঙৰ ইহঁতে লগ লাগি থাকে এতিয়া এনেই কৈ দিছোঁ ইয়াতে। তো বৃত্তৰসে এই লৱণ থাকে কি কৰিব এই অণুবিলাকক ছেপাৰেট কৰি দিব এনেকৈ জাষ্ট ছেপাৰেট কৰি দিয়ে। হজম নকৰে কিন্তু পাচন নকৰে নাভাঙে জাষ্ট ছেপাৰেট কৰি দিয়ে। চ' এই যি ছেপাৰেট কৰা প্ৰক্ৰিয়া সেইটোক আমি ইমালচিফিকেশ্যন বুলি কওঁ। এই বিষয়ে আমি ৰসায়ন বিজ্ঞানৰ ভালকৈ পঢ়িম। নেক্সট এইখিনিয়ে কাম বৃত্তৰসৰ। নেক্সট ৰস আহিল অগ্নাশয় ক্ষৰণ কৰিব। এই অগ্নাশয় নামৰ গ্ৰন্থিটো নামৰ গ্ৰন্থিটো যিখিনি ৰস ক্ষৰণ কৰে তাক কওঁ অগ্নাশয় ৰস। অগ্নাশয় ৰসত প্ৰধানকৈ মনত ৰাখিবলগীয়া দুটা উৎসেচক থাকে। এটা হ'ল ট্ৰিপচিন আৰু এটা হ'ল লাইপেজ। ট্ৰিপচিনে প্ৰটিনক ভাঙে আৰু লাইপেজে চৰ্বিক ভাঙে। এই দুটা মনত ৰাখিলে হ'ব। তো এই ট্ৰিপচিন আৰু লাইপেজ থাকে অগ্নাশয় ৰসত। তাৰপিছত কি হ'ব অন্ত্ৰদালে যেতিয়া খাদ্যবস্তু গতি কৰিলে অন্ত্ৰদালৰ চাৰিওপিনে থকা কিছুমান গ্ৰন্থিয়ে আন্তৰিক কিছুমান ৰস ক্ষৰণ কৰিব যাক ক'ব আন্তৰিক ৰস। এই আন্তৰিক ৰসতো বহুত উৎসেচক থাকে আৰু এই আন্তৰিক ৰসে কি কৰিব চব সম্পূৰ্ণ কৰিব কামখিনি পৰিপূৰ্ণ কৰিব। এতিয়ালৈকে চোৱা মুখত অলপ হৈছিল পাচন মানে মুখত কাৰ্বহাইড্ৰেটৰ অলপ পাচন হৈছিল তাৰপিছত পাকস্থলীত প্ৰটিনৰ পাচন সম্পূৰ্ণ নাই দলবে হৈছিল তাতে আহি অগ্নাশয় ৰসত থকা খিচৰি অলপ কাম কৰিলে। এতিয়া আন্তৰিক ৰসে এই যি চব অলপ হৈছিল এই গোটেইবিলাকক সম্পূৰ্ণ কৰাই দিব এতিয়া। চ' সম্পূৰ্ণ কৰাই দিয়াৰ ফলত কি হ'ব খাদ্যৰ গোটেই জটিল উপাদানবিলাক সৰল উপাদানলৈ ভাঙি যাব। চ' খাদ্যৰ যি শৰ্কৰা অংশ মানে কাৰ্বহাইড্ৰেট অংশ আছে সেইবিলাক গ্লুকোজলৈ ভাঙি সৰল হৈ যাব মানে গ্লুকোজটো সৰল ৰূপ। প্ৰটিনবিলাক এমিনো এচিড হৈ যাব চৰ্বিবিলাক গ্লিচাৰল আৰু ফেটি এচিডলৈ ৰূপান্তৰিত হৈ যাব। এইখিনি আমাৰ থুলমূলকৈ পাচন প্ৰক্ৰিয়া আমাৰ এইখিনি আমাৰ পাচন প্ৰক্ৰিয়াটো খাদ্যৰ জটিল উপাদানবিলাক সৰল হ'ল। এতিয়া এইবিলাক শোষণ কৰিব। শোষণ কেনেকৈ কৰিব মনত ৰাখিব আমাৰ ক্ষেত্ৰত শোষণটো প্ৰধানকৈ ক্ষুদ্ৰান্তত হয়। বৃহৎ যন্ত্ৰ যে আছে ক্ষুদ্ৰান্তৰ পৰা খাদ্যবস্তু বৃহৎ যন্ত্ৰত প্ৰৱেশ কৰে। বৃহৎ যন্ত্ৰত খাদ্যৰ পাচন আৰু শোষণ একো নহয়। বৃহৎ যন্ত্ৰত কেৱল পানীৰহে শোষণ হয়। চ' খাদ্যৰ শোষণটো ক্ষুদ্ৰান্ততে সম্পন্ন হৈছে। ক্ষুদ্ৰান্তৰ কি হ'ব ক্ষুদ্ৰান্তৰ যিখন বেৰ আছে বেৰখনৰ মানে ভিতৰৰ ফলটো এনেকুৱা আঙুলি ভৰ্তি ইয়াতে ছবিত দেখুওৱা আছে। এতিয়া আঙুলি ভৰ্তি প্ৰবৰ্ধ থাকিব। সেই প্ৰবৰ্ধবিলাকক আমি ভিলাই বুলি কওঁ। এতিয়া আঙুলি ভৰ্তি প্ৰবৰ্ধ থকাৰ কাৰণটো কি যেতিয়া খাদ্যবস্তুখিনি যেতিয়া ক্ষুদ্ৰান্তৰ ভিতৰে গতি কৰিলে এই আঙুলি ভৰ্তি প্ৰবৰ্ধ থকাৰ কাৰণে কি হ'ব বেছি এৰিয়া বেছি ঠাই সেই খাদ্যবস্তুখিনি স্পৰ্শ কৰিব। এনে ভাবা এটা ৰছী এনেকৈ টানি থৈ দিছোঁ এইডালৰ ওপৰত যেতিয়া পৰুৱা ইয়াৰ পৰা ইয়ালৈকে যাব লাগে সি বেছি ঠাই ভ্ৰমণ কৰিব মানে এডাল দীঘল ৰছী সিমানখিনি জেগাই আছে জাষ্ট ভাঁজ কৰি পিনে দিছোঁ। এইডাল ৰছীৰে যেতিয়া পৰুৱাটোৱে গতি কৰিব তেতিয়া বেছি ঠাই ভ্ৰমণ কৰিব। ডেফিনেটলি সেইটো যেনেকৈ খাদ্যবস্তুখিনি যেতিয়া গোটেই এনেকুৱা বিলাবিলাকক স্পৰ্শ কৰি যাব তেতিয়া বেছি অংশ মানে স্পৰ্শ কৰিব যাৰ ফলত শোষণ খাদ্যবস্তুৰ প্ৰায় অংশ শোষণ হৈ যাব। গোটেইখিনি মানে লগা বস্তু গোটেইখিনি শোষণ হৈ যায়। ঠিক আছে এতিয়া আমি আগতে আলোচনা কৰিছোঁ শোষণ মানে কি খাদ্যবস্তু খাদ্য নলীৰ পৰা তেজত প্ৰৱেশ কৰে। এতিয়া চোৱা ইয়াতে এটা ভিলাই কাটি দেখুৱাইছে মানে অনুবীক্ষণ যন্ত্ৰ এনেকৈ চালে আমি দেখিম এইটোৰ ক্ষেত্ৰত কি হৈছে ইয়াতে ভিলাইডালৰ ভিতৰত এনেকুৱা ৰক্ত জালিকা থাকে। ৰক্ত জালিকা মানে তেজ যাব পৰা সৰু সৰু নলিকা। সেই ৰক্ত জালিকাবিলাকত কি হয় ভিলাইৰ পৰা ডাইৰেক্ট খাদ্যবস্তুবিলাক ইয়াতে প্ৰৱেশ কৰে। চ' তেনেকৈ তেজত প্ৰৱেশ কৰিলে খাদ্যবস্তুখিনি ইয়াতে আমাৰ শোষণখিনি হৈ গ'ল। বাকী পিছৰ যিখিনি আছিল আমাৰ পিছৰখিনি আমি শ্বসন আৰু তেনেকৈ পিছৰ পৰ্যায়ত আমি আলোচনা কৰিম।